হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি মোৰ একচুৱেলি ৰাতিপুৱাই ব্লগটো বনাইছোঁ বিকজ মোৰ গান এটা শ্বুট আছে। গানটো হ'ল মই মিউজিক কৰিছোঁ আৰু কম্প'জ কৰিছোঁ আৰু লিৰিক্সো মোৰ। চ' মই একচুৱেলি ইয়াত থকা নহয় কাৰণে মোৰ নিজৰ গানৰ ষ্টত যোৱা নহয়। এতিয়া মই বৰ্তমান এইকেইদিন অসমত আছোঁ কাৰণে মই ভাবিলোঁ কি এইবাৰ মোৰ গানটোৰ ষ্টত মই যাওঁ, উপস্থিত থাকোঁ। চ' মই কেনেকে শ্বুট হয়, কি হয়, শ্বুটত কি হ'ব সকলো দেখুৱাম আপোনালোকক। চ' ব্লগটো আগলৈ চাব। এতিয়া আহি পালো আমি একচুৱেলি শ্বুটিঙৰ জেগা নহয়, য'ত মেকআপ হৈ আছে। অকণমান দেখাইছো। পলাশ্ৰী আৰু মেকআপ আৰ্টিষ্ট এয়া আমাৰ অৰ্ণৱ। গানটোৰ শ্বুটিঙত অৰ্ণৱ আৰু পলাশ্ৰীক লোৱা গৈছে ভিডিঅ'টোৰ বাবে। চ' অৰ্ণৱক মেকআপ চেকআপ হৈ গ'ল, অকণমান দেখাই দিছো। বাকীখিনি শ্বুটত দেখাম বাৰু। এয়া আহি পাইছো শ্বুটিঙৰ জেগা। বহুত ৰ'দ পৰিছে একচুৱেলি, সেইকাৰণে চকুকেইটা ভালকে মেলিব পৰা নাই। অলপ দেখাই আছো, শ্বুট চলি আছে, অকণমান দেখাই দিছো। এইটো হ'ল মিনি তাজমহলৰ নিচিনা দেখিবলৈ। আমাৰ গুৱাহাটীতে আছে, বিৰাট ধুনীয়া লোকেশ্যন। আপোনালোকেও আহিব পাৰে যদি পিছত কেতিয়াবা শ্বুটিং কৰিম বুলি ভাবে, যদি কোনোবাই ভাবে শ্বুটিং কৰিম বুলি। বিৰাট ধুনীয়া লোকেশ্যন হয়। এতিয়া আমি আহিছো দীপৰ বিলৰ ফালে। চ' ইয়াতে এতিয়া ছেকেণ্ড লোকেশ্যন, ইয়াতে শ্বুট হ'ব। আপোনালোকক অকণমান লোকেশ্যনটো দেখাই দি আছো মই। এতিয়া আছো অকণমান বেলেগ এটা লোকেশ্যনত, দীপৰ বিলৰে। আপোনালোকে চাব পাৰে মোৰ ৰ'দৰ কাৰণে চকুটো অকণমান ভালকে মেলিব পৰা নাই। ইয়াৰ শ্বুট চলি আছে। এতিয়া আছো আমি আমাৰ শ্বুটিঙৰ লাষ্ট লোকেশ্যন, য'ত কাৰ্নিভেল হৈ আছে, ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। তাত আছো আমি। ইয়াত এটা ছানছেট চিন লৈ আছে। চ' অকণমান দেখাই দিওঁ। আৰু জেগাটো বিৰাট ধুনীয়া। গুৱাহাটী মানুহটো আহিছে ইয়াত, আৰু যোনে অহা নাই আহিব পাৰে। মই দেখাই আছো অকণমান জেগাটো দেই। ছানছেট হ'ব ধৰিছে, হ'ব ধৰাৰ চিন দেই এইটো। ধুনীয়া লোকেশ্যন, আপুনি চাওক ছানছেট হ'ব ধৰা। বিৰাটেই ধুনীয়া লাগিছে।